নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নৰসিংহৰ সৈতে কণীৰ দম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। এয়া মই নৰসিংহ পাত কেইখিলামান লৈ লৈছোঁ। এয়া এতিয়া মই পেষ্ট বনাই ল'ম। পেষ্ট বনাই ল'লোঁ। তাৰপৰা আৰু বনাবলৈ আলু ডিম বইল কৰি ল'লোঁ। এইফালে পিঁয়াজো কাটিলোঁ, জলকীয়া কেইটামান কাটি লৈছোঁ। এতিয়া তেল গৰম হৈ গ'ল, ডিমকেইটা ফ্ৰাই কৰি লওঁ। এতিয়া ডিম ফ্ৰাই হৈ গ'ল, ডিমকেইটা উলিয়াই লওঁ। এতিয়া দিম জলকীয়া আৰু পিঁয়াজখিনি। এতিয়া দি দিম নিমখ। আৰু এয়া নৰসিংহ পেষ্ট বনাই লোৱাখিনি দি দিম। ভালদৰে ভাজি ল'ম যেতিয়ালৈকে ৰংটো অকণমান কাঢ়া হৈ নাযায়। কণ বিলাহী কেইটামান আছিলে, সেয়াও দি দিওঁ। এতিয়া দি দিওঁ হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিওঁ। এচক নৰসিংহ পেষ্টটোৰ কালাৰটো অকণমান ডাৰ্ক হৈ গ'ল। আৰু এতিয়া দি দিম আলু, বিলাহীও সিজিলে। আলুখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া দি দিলোঁ পানী। এয়া এতিয়া প্ৰথমটো তল আহিছে আৰু ভাজি থোৱা ডিমকেইটা দি দিওঁ। এয়া হৈ গ'ল মোৰ শাক। আলু দুডোখৰমান ভাঙি দিলোঁ। আছিলে আজিৰ ৰেচিপি ডিমৰ লগত নৰসিংহ পাতৰ। যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনসকল ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে, বাই বাই।